এইবাৰ মানে লোকসভা নিৰ্বাচনত যিটো আমাৰ লুংমাজাং সমষ্টিত মানে গোটেই ডিফু লোকসভাটোৱে মানে ফলাফলটো ভাল হ'ব। তাৰ উপৰি আমাৰ যিটো লুংমাজাং এটা সমষ্টি MSC সমষ্টি ইয়াতো মানে আমাৰ বিপুল পৰিমাণে আমি বহুত জড়িত হ'ব। ইয়াত যোৱাবাৰ যিটো ইমান ভোট পাইছে আমি তাতকৈ আমি 30% ভোট ইনক্ৰিজ হ'ব, এবাৰ বেছি বাঢ়িব 30%। মানে এবাৰ আমাৰ প্ৰায় আগতবাৰ 2035 ভোটত মই জড়িত হৈছোঁ ইয়াতে লুংমাজাং সমষ্টিৰ পৰা। এইবাৰ আমাৰ ইয়াত যিটো পৰিমাণে যিটো পলিং ষ্টেচনত মই খবৰ কৰা মতে তাৰ পৰা যিটো প্ৰায় মোৰ 89 পলিং ষ্টেচন ইয়াত আছে। তাৰ পৰা মই যিটো খবৰ পাইছোঁ এতিয়ালৈকে মোৰ ইমান কম হ'লেও অতি কম হ'লে আমি 9,000 পৰা 10,000 ভোটত আমি আগবাঢ়িব। আচ্ছা, বৰ্তমান আপোনাৰ যিখিনি অপজিশ্যন আছে, অপজিশ্যন কাৰ লগত কণ্টেষ্ট হ'ব, বিশেষ কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবে? এইবাৰ ঠিক মই ক'ব পৰা নাই। মানে আগৰবাৰ যিটো হৈছে APSL, কিন্তু APSL এইবাৰ কংগ্ৰেছে আহিব নেকি মোৰ মতে। কংগ্ৰেছ লগত মানে প্ৰতিদ্বন্দ্বিতা হ'ব, মানে ট্ৰাইংগুলাৰ কণ্টেষ্ট নহয় আৰু এই ধৰণে। আচ্ছা, আপোনালোকে যিখিনি আপোনালোকৰ মেনিফেষ্টো তাৰ মাজে মেইন মুদ্দাটো কি হ'ব আপোনাৰ এবাৰ? পাব্লিক আপোনালোকক কিয় ভোট দিব বিজেপিক? আমাৰ যিটো পাব্লিকে যিটো আমাক যিটো বৰ্তমান আমি সেইটো হৈছে আমাৰ উন্নতি, ডেভেলপমেণ্ট নম্বৰ 1। আমাৰ গোটেই অকল ইয়াত বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট কাৰণেতো এইটোতো আমাৰ শ্লোগানটো সবকা সাথ সবকা বিকাশ। সেইটো অনুসৰি আমাৰ যোৱাবাৰ যিটো কাম কৰি গৈছে সেইটো অনুসৰি এবাৰ মানে বিজেপি আহিবলগীয়া দিনটোত মানে আমাক সেইটো হিচাপে আমাক ভোট দিব। কাৰণ আমাৰ প্ৰায় আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10 বছৰটো বিশ্বাস কৰিলে সবকা সাথ সবকা বিকাশ। আৰু আমাৰ কাৰ্বি আমাৰ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰহাৰ নেতৃত্বত এবাৰ আমাৰ আৰ্টিকল 244 এইটো ইমপ্লিমেণ্ট হ'ব বুলি আমি আশাবাদী। আচ্ছা, কিছু দলে মানে অভিযোগ কৰিছে বোলে নন ট্ৰাইবেলসকলক ভোট কৰ্তন কৰিব লাগে বা সেইটো আৰু আপোনালোকে সেইটো কি মতামত? আৰু সেইটো আপোনালোকক কিবা ভাল সুবিধা দিবনে তেওঁলোকে যে নন ট্ৰাইবেলক ভোট কৰ্তন কৰিব লাগে বা মাটি পাটা দিব নালাগে এনেকুৱা বুলি কিবা কোৱাৰ কাৰণে আপোনালোকৰ কিবা বেনিফিট হ'বনে এইটো তেওঁলোকৰ? সেইখিনিতো আমিতো কোৱা নাই, আমিতো নাই যিসকলে কৈছে অপজিশ্যনৰ পৰা, আপোনালোকৰ তাৰ বাবে কিবা বেনিফিট হ'ব নহয়? আমাৰতো এইখিনিত আমিতো চবৰ যিকোনো কৰিলেও আমিতো নিজৰ কাম যিটো আমাৰ যিটো বিজেপিৰ মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ, সেইটো হিচাপত আমি কাম কৰি গ'লে ৰাজ্যৰ হকে আমি চবৰ কাৰণে উন্নতিৰ কাম কৰি গ'লেতো আমি সেইটো আমাৰ কাৰণেতো কোনো ইফেক্ট নহয়। আমাৰ কাৰণেতো আৰু যিকোনো মানে ইছ্যু আনিলেও আমাৰ কাৰণেতো মানে ভাল হ'ব। যিকোনো ইছ্যু আনিলেও আমি ৰেডি আছোঁ। ইতিমধ্যে কেইদিন আগত হাওৰাঘাটৰ এটা ইনচিডেণ্ট হৈছে, এটা বিসংগতি দেখা গৈছে। বেংগলী লোকসকলকে কিবা MLA কিবা কৈছে বুলি, সেইটো আপোনাৰ কি মতামত? সেইখিনিত মোৰ জ্ঞাত নাই। মোৰ বৰ্তমান যিটো সমষ্টি আছে মই সমষ্টিৰ ওপৰতে গুৰুত্ব দি আছোঁ। নিজৰ MSC সমষ্টি মই বেলেগ সমষ্টিৰ কথা ক'ব নাযাওঁ।